হেল্ল' এভৰিৱান, আসসালামু আলাইকুম আৰু লগতে নমস্কাৰ। আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি হৈছে 7 ছেপ্টেম্বৰ। আজি মই ভিডিঅ'টো বাৰ্থডে স্পেচিয়েল বুলিয়ে বনাইছোঁ, বাৰ্থডে কাইলৈ, কিন্তু মই ভিডিঅ' এটা আজিও দিম বুলি ভাবিছোঁ, কাৰণ আজি আমি বজাৰ কৰিব যাম। তো এতিয়া আমি ল'ৰালৈকে বজাৰ কৰিব যাব ওলাইছোঁ। তাৰ কাৰণে কাপোৰ এযোৰ ল'ম চাগে, কাকাই কাপোৰ ল'ম কৈছে, আৰু মিষ্টাৰে এইবিলাক খোৱা বোৱা কিবা বস্তু ল'ব। তো সেইকাৰণে আমি চব একেলগে গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু আমি কি কৰোঁ কি নকৰোঁ সেইখিনিও আপোনালোকক দেখুৱাই যাম। তো আহক, আমি এতিয়া ৰেডি হৈ লওঁ, আৰু ৰেডি হৈ আমি ওলাই আহিলোঁ। আৰু আমি ক'লৈ গৈ আছোঁ মেনেজ কৰি দিয়া। কিয়? কাক বিয়া কৰিবলৈ? এই কাইলৈ মেটাজৰ বাৰ্থডে যে, সেইকাৰণে আমি আজি বজাৰ কৰিব গৈ আছোঁ। এইটো আমাৰ জন, এই অকণ লাগি দিয়া জন, আৰু এই মাছমা মুখখন লুকুৱাই দিছে, অকণ হাঁহ এটা দি দিয়া। আৰু মেটাজ বাৰ্থডে যে কাইলৈ কৈ দিয়া কথাটো। কাইলৈ অঁ, তো এতিয়া আমি গৈ আছোঁ বজাৰ কৰিবলৈ। কৈ দিয়া এতিয়া আমি পাৰ্কিঙত। এয়া আমাৰ পাৰ্টি। অঁ হ'ব, আগে বজাৰ কৰি লোৱা নেকি? আমাৰ বজাৰ আৰম্ভ হোৱাই নাই, খাবলৈ আৰম্ভ হ'লেই। ই তাত গিফ্ট লৈ আছে কিবা কিবি, আৰু এটা স্পেচিয়েল গিফ্ট আছে তাৰ। স্পেচিয়েল গিফ্টটোৰ কাৰণে কাকা এইটো অলপ দেৰি হৈছে। বাকী সৰু সুৰা যিবিলাক গিফ্ট আছিলে ল'লে, তাক পেকিং গিফ্ট লাগে। তো সেয়াই, সি এইবিলাক কি কৰি আছে নাজানো। আৰু এইয়া জন গো, আৰে এইটো বিচাৰি ফুৰিছোঁ, গাই বৈ যায়, খায়ে আছে। হা মাকচোন দে এজন। হা কি ল'লা বাবু, কি ল'লা কৈ দিয়া বাবু, কি ল'লা ৰ চব কি ল'লা? এই ৰ কেইযোৰ? কি বিয়া বুলি নে বাৰ্থডে বুলি? ओ बा बर्थडे बोली, बर्थडे बाजार न, कपड़ा हो गया, सब्जी हो गया। হৈ গ'ল, এটা গৈ আছে। বাই বাই, আকৌ আমি গৈ লগ পাম। কোনটো? এতিয়া আমি দুটা ৰখি আছোঁ। তেওঁ গৈছে তিয়ঁহ আনিবলৈ। আৰু এইয়া আমাৰ হিৰো লগত এটা ঘটনা হ'ল। ঘটনাটো কি মই দেখাই আছোঁ। এৰিয়ে গ'ল, চেণ্ডেলডোখৰ এৰি গ'ল মোৰ খোজকাঢ়ি থাকোঁতে। ক'লৈ গ'ল? এতিয়া খোৱা বোৱাৰ বজাৰ হৈ গ'ল, খানা আইটেমৰ। আৰু এতিয়া বনাব আছে কেকটো, আৰু জন গৈছে মুতিবলৈ। আৰু এয়া সিহঁত দুটাই কি কৰি আছা? কি খাইছা কৈ দিয়া? লেগ পিচ। সেই দুযোৰ কাপোৰ ল'লে। নাই যোৱা, পাহৰি গ'লো। ক্ৰীমৰ লগত আমি মানে এনেকৈ বুন্দিয়াটো এনেকৈ দিয়ে যে, কি বুলি কয় এইটো নাজানো, ডিজাৰ্টতে কৰিব চাগে। তো সেইটো মোক ল'বলৈ ক'লে। মই চেণ্ডেলযোৰ চিঙাৰ কাৰণে হাঁহি দোকানখন ভাড়া গুচি আহিলোঁ। আৰু এয়া আমাৰ জনে মুতি পেলাই আহি পাই গ'ল। সি মোৰ ভাইটিয়ে হয়। তো চাবি ইখনে লগালি সি লগা এনেকৈ গাড়ীখনত ঠিক নাই, মোৰ শব্দটো শুনা যেন লাগিছে। আৰু আমি এতিয়া ফুচকা খালোঁ, সেইখিনি ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ বৰ স্পীডত একদম ফুচকা দি থাকে। আৰু এয়া বজাৰ গ'ল যেতিয়া, আমি এতিয়া ঘৰ যাম। আৰু মিছন চাৰিআলিত আমি ম'ম' খাম বুলি ভাবিছোঁ, পাওঁ নে নাপাওঁ নাজানো। আৰু আমি ঘৰ গৈ পাওঁ মানে আপোনালোকে এটা যে বজাৰ কৰা ভিডিঅ'টো চাওক, সেইটো মাছুমাই কৰিছে ভিডিঅ'। তো সেইটো চাই লওক, তেতিয়ালৈকে আমি ঘৰ পাই যামগৈ। আৰু ঘৰত গৈ পেলাই কি কৰোঁ, দেখুৱাবও পাৰোঁ নেদেখুৱাবও পাৰোঁ। যদি মনত থাকে দেখুৱাম, আৰু যদি মনত নাথাকে তেতিয়াহ'লে কেঞ্চেল, কাইলৈ ৰাতিপুৱা দেখুৱাম। আৰু সেয়াই, চাই থাকক আপোনালোকে আমি এটা যে কাপোৰ কিনা ভিডিঅ'টো। মই নাছিলোঁ বাৰু লগত, মাছুমাৰ লাগে এয়া বস্তু। এতিয়া আমি এইখিনিতে ল'ম। এইটো কান্দুৰা, আমাৰ ক'লৈ গৈছ? কান্দুৰা নাই কিয়? এই পাতটো এৰি গ'ল। চোৱা মেটা চোৱা, ফাল্টু নহয় দিয়া। 700 টকা লৈছিলে, 600 টকা লৈছিলে। এতিয়া নালাগে, এতিয়া হ'ব দিছে। কেইটা পকেট থকা লাগে? কেইটা পকেট থকা লাগে? দুটা। চাই পিনে চাই পেলাই কৈ দিয়া, কেইটা পকেট? দুটা পকেট। আজি তোমাৰ কাইলৈ কি আছে? বা কেমেৰাত চাই কৈ দিয়া। তোমাৰ কি এযোৰ পচন্দ লাগিছে? কেনেকুৱা লাগিছে? কি লাগিছে? হয় নেকি? হিৰো বা অঁ এইটোকে লৈ ল'ম দেই আমি।
আৰু এতিয়া এইবাৰ নিজে গৈছেহি এইটো মাছুমাও লগত গৈছে ছিকিউৰিটি গাৰ্ড 3খন দোকানত বিচাৰি বিচাৰি পালোঁ আৰু যেন তেন এইয়া সি একদম গৰম হৈ আছে কিবা এটা ল'ব লাগে তাক কৰিছা কি বস্তু চাওঁ অঁ ইমানবিলাক বস্তু আনিছা বজাৰ কৰি আকৌ ইয়াৰ ল'বলৈ আছেই কেইটকা সেয়া টকা আমি আধা বজাৰ কৰি আনিলোঁ আৰু আধা আমাৰ ইয়াত কেকাই আহিছে নাই হোৱা এয়া কি হৈ যাব ঘৰৰ পনীৰ বনি আছে এয়া এইফালে কেকাইও কিবা কিবি আনিছে বেলুন এইটো কেক মমটো লৈ আহিছে কেক নবনালেও হ'ব যেন পাইছোঁ আৰু এইবিলাক পিজ্জা আনিছে মিনি পিজ্জা পনীৰ পিজ্জা ভেজ মিক্স আছে পনীৰ ভেজ আৰু এয়া দৈ হয় কালি কাৰণে আনিছে তো মই এইখিনি লৈ যাওঁ এতিয়া ঘৰলৈ অলপ সময় হৈ গ'ল এতিয়া 10:30 বাজিলে তো আহি মেলি হাত মুখ ধুলোঁ ধুই পেলাই বস্তুবোৰ ভালকৈ সামৰি থ'লোঁ থৈ পেলাই এতিয়া শুবলৈ যাম তাৰপিছত ভাবিলোঁ ভিডিঅ'টো এইখিনি শেষ কৰি লওঁ আৰু মই কৈছিলোঁ যে এটা ভিডিঅ' কৰিম কিন্তু জানেই মোৰ ভিডিঅ'বিলাক বহুত দীঘল হয় তো সেইকাৰণে ভাবিলোঁ কি আজিৰ ভিডিঅ'টো দি দিওঁ আৰু কালিটো মই বেলেগে বনাম কাৰণ কালি যিহেতু বাৰ্থডে আৰু লগতে আৰু এটা বিশেষ কাম আছে সেইটো মই কাইলৈ জনাম আপোনালোকক আজি নকওঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আজি শেষ কৰি আজিয়ে আপলোড কৰিম কিন্তু আপলোড কৰিব পাৰোঁ নহয় ঠিক নাই খুব ভাগৰ লাগি আছে তো সেয়াই মই ভিডিঅ'টো ফাৰ্ষ্টতে কৈছিলোঁ দুটা কৰিম বুলি কিন্তু নহয় এটা কৰিম বুলি কিন্তু নহয় মই এইটো মানে দুটাই কৰিম বেলেগে কাৰণ মোৰ ভিডিঅ'বিলাক বহুত দীঘল হৈ যায় তো সেয়াই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ